Hello everyone, মই মিনাক্ষী মোৰ নতুন এটা ভিডিও লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱা চাহ কাপ লৈ এয়া বাৰান্দাত বহি লৈছো খাবৰ কাৰণে আৰু এতিয়াৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো। এতিয়া বাজিছে 8টা। মোৰ উঠুতে অলপ দেৰি হ'ল। দেৰি হোৱা মানে ৰাতি শুওতে অলপ দেৰি হয়। হিয়া যিহেতু হোৱা দেৰি হয় সেইকাৰণে মোৰ উঠাও দেৰি হয় আৰু বাৰান্দাতে বহি লৈ চাহ কাপ প্ৰথমে খাই লৈছো। আজি বতৰটো একেবাৰে ভাল নহয়, মানে কিবা ডাৱৰীয়া বৰষুণ দিব তেনেকুৱা হৈ আছে আৰু চাওকচোন কেনেকুৱা অলপ দেখুৱাই দিছো। আৰু এতিয়া আহিলো এইফালে ৰাতিপুৱাৰ ভাত দেউতাকে খুৱাই আছে হিয়াক, তাই নাখায়। ছোৱালীজনীৰ বহুত জুতি, তাৰমানে মায়ে বনালে ভাত কেইটামানত মটৰ গাজৰ আলু এনেকৈ দি পেলাই ভাতকেইটা ভাজি দিলে যে এয়া খাইছে সেইকেইটা মায়ে দিয়াকেইটা। কিন্তু দেউতাকে খাই আছে ভাতৰ লগত বেঙেনা ভাজি কিবা ভাজি দি খাই আছে ভাতকেইটা। সেয়া হ'লে নাখায় দেখিছে, এয়া হ'লে নাখায়। তাই মানে ভাত ভাজি দিব লাগে আৰু কেতিয়াবা ৰুটি খাওঁ কিবা খাওঁ, মায়ে যি খাওঁ বুলি কয় তাকে বনাই কৰি দিয়ে। আৰু এতিয়া ওলাইছোঁ চেণ্টাৰলৈ যাবলৈ। তাৰমানে মোৰ চেলাৰীখিনি থ্ৰেডিং কৰিবলগীয়া আছে। আজি 1.5 মাহ মানে হ'ল। মই মানে ঘনাই নকৰোঁ, বহুত দিন থাকি যায় আৰু কৰিব গ'লে মোৰ ইমানেই ভয় লাগে, মানে কি জানেনে, মই একে বহুত দুখ পাওঁ আৰু চেলাৰী থ্ৰেডিং কৰিব বিৰাটে ভয় লাগে। নকৰিলেও বেয়া দেখি হয়নে নহয় কৰি থাকিলে। এতিয়া তাকে ওলাই কৰি আহিলোঁ আৰু হিয়াকো তেনেকৈ লৈ আহিলোঁ। আজি যিহেতু ৰাস্তাটো ইমান মানুহ নাই, বতৰটো বেয়া যে আৰু দোকানবিলাকো ইমান খোলা নাই আজি। আৰু তাকে এতিয়া আহিছোঁ, যাওঁ চেলাৰীখিনি থ্ৰেডিং কৰিম আৰু গুচি আহিম। হাজৰিকাও টাইম নাই আৰু তাকে এতিয়া আহি আছোঁ। আৰু হিয়া এয়া দেখিছে চকলেট খালি, চকলেট মানে ছোৱালীজনী কি যে হ'ব নহয়। চকলেট পালে মানে একোৱেই নালাগে আৰু গাড়ীত উঠিলে গমে পাই চকলেট দেউতাকে দি অভ্যাস কৰিছে। আৰু চাওক আজি ৰাস্তাটো মানে চাওকচোন বতৰটো কেনেকুৱা, আৰু ৰাস্তাটো মানুহ নাই, ঠাণ্ডা বতৰ আৰু শুই আছে মানুহবোৰ চব। আৰু তাকে এতিয়া গৈ আছোঁ আমাৰ গাঁওখনৰ, এয়া দেখুৱাই দিছোঁ আমাৰ গাঁওখন অলপ। আৰু এইফালে ৰাস্তাতে হাতী এটা পালোঁ, তাকে অকণমান ভিডিঅ' কৰি থৈ দিলোঁ, কিন্তু ভিডিঅ'টো বেয়াই হ'ল। চাওকচোন হাতীয়ে কলগছ খাই আছে। আৰু এইফালে পালোঁহি এয়া পাৰ্লাৰ। আজি পাৰ্লাৰটো মানুহ নাই, সেইকাৰণে মানে আহিছোঁ। এইটো টাইমত ভালে হৈছে, সোনকালে কৰি যাওঁগৈ। আৰু এইফালে মোৰ থ্ৰেডিং কৰা হৈ গ'ল। ইমানেই দুখ পাইছোঁ নহয়, মোৰ বহুত টাইম লাগে, তাৰমানে একে ভয় লাগি থাকে। কৰাৰ পাছতহে এতিয়া ভাল লাগিছে মানে, হয়নে, নকৰিলেও বেয়া দেখি এতিয়া মানে আকৌ ভয়ো লাগে কৰিবৰ কাৰণে, ইমানেই দুখ পাওঁ মই। আৰু তাকে মোৰ কৰা হৈ গ'ল। এতিয়া গৈ আছোঁ ঘৰলৈ। আৰু বৰষুণ দিব মানে হৈ আছে। আৰু এনেকুৱা বতৰত আৰু বিচনাত শুই থকা বাহিৰে চাহ একাপ পকৰি লৈ খাই মাজে মাজে আকৌ শোৱা, তাৰ বাহিৰেনো আৰু কি কৰিব মানুহে ন। ক'ৰবাত জুই পোৱাইছে। এতিয়া মানে কি হৈছে, ব্লেংকেট চব সোমাই থৈছিলোঁ, চুৱেটাৰ ব্লেংকেট, এতিয়া আকৌ ওলাব লগা হৈছে। বতৰটো ইমানে মানে বেয়া। আৰু এইফালে দেখিছে ঘৰত জুই ধৰি মানে পোৱাই আছে। আৰু তাকে মই আহিয়ে মানে জুইৰ ওচৰতহে বহিছোঁ। আৰু ইয়াতে বহি কৰি লৈ চাহ একাপ খাই ল'লোঁ। খাই লৈ মই ড্ৰেছযোৰ চেঞ্জ কৰি আহিছোঁ ভাত বনাবৰ কাৰণে। এতিয়া কি বনাম কি নবনাম তাকে ভাবি চিন্তি আৰু তাকে কিটচেনত সোমাইছোঁ। এয়া বেঙেনা পালোঁ, তাকে এইটো বেঙেনা ভাজি খাই ভাল লাগে। আৰু তাকে বেঙেনা মানে পিটিকা কৰিলে নাখায় তেনেকৈ কোনেও মোৰ বাহিৰে। পিটিকা বনালে মই আৰু আমাৰ মাজুজন সি খাই ভাল পায়, তেনেকৈ খাওঁ। আৰু এইফালে এয়া ওলকবি দালিতে দিম। আৰু এতিয়া আজি মানে বতৰটো চাই কিবা ঠাণ্ডা বতৰ চাই কিবা জ্বলা খাব মন গৈছে। তাকেই ভাবি আছোঁ কিনো খাম কি খাম। এতিয়া বোলো মাক কৈছোঁ হিয়াক লৈ যাওক, নহ'লে তাই মোক ডিষ্টাৰ্ব কৰি থাকিব, মোক ভাত বনাব শান্তি নিদিব। আৰু সেইকাৰণে হিয়াক লৈ যোৱাৰ পাছতে মই বনোৱা ষ্টাৰ্ট কৰিম, নহ'লে পানী লাগে কিবা লাগে আৰু পানী অত পেলাব। ইমান মোক কাম বন বহাই থাকে নহয় ছোৱালীজনীয়ে, মানে কি ক'ম। আৰু এতিয়া তাকে এয়া ৰেডি কৰি লওঁ। আৰু আজি ঘৰত মানুহ নাই বুলিও কৈছোঁ যে এতিয়া মানে মই এয়া ব্ৰইলাৰ দিবলগীয়া হৈছে। সিও নাই, তাৰমানে সি ক'ৰবাত গ'লগৈ। এতিয়া তাকে নিবলৈ আহিছে, কি কৰিম আৰু ময়ে দি আছোঁ। আৰু এইফালে দালি বহাই থৈ আহিছোঁ, আহি ইয়াত ব্ৰইলাৰ দিব লৈছোঁ। মাজে মাজে ময়ো দি থাকোঁ, কোনো নাথাকিলে ময়ে দিওঁ, আৰু নহ'লে মায়ে দিয়ে, মা থাকিলে, আৰু মই থাকিলে মই দিওঁ। আৰু ইয়াত দি কৰি লৈ ওলাই কৰি হৈ গ'ল। আৰু মানে কি ভাত খাই কৰিতে দুপৰীয়া আহি পেলাই অকণ শুলোঁ আৰু হিয়াকো শুৱাই দিলোঁ, তাইকো শুৱাই দিলোঁ। শুৱাই কৰি লৈ এতিয়া ওলাই দিছোঁ। আৰু হিয়া একেবাৰে লিপষ্টিক লৈছে, ষ্টাইল কৰিছে। এফালে চোৱা হিয়া ষ্টাইল কৰিছে। এতিয়া যাওঁ মানে সত্যনাৰায়ণ পূজা আছে আৰু তালৈ যাওঁ, হিয়া মই আৰু মা আৰু আমি গোটেইকেইটা যাওঁ। আৰু তাকে আহি পাই 8টামান বাজিব পাৰে। আৰু ভিডিঅ' কৰা নহ'লে তেতিয়া শুই দিলোঁ যে, মা আৰু বেটি খুব শুলোঁ আৰু টোপনি গ'লোঁ ন, তাইক পিন্ধাই দিছোঁ। এতিয়া আমি যাওঁ আৰু চাই থাকিব ভিডিঅ'টো, তাতে পাৰিলে অকণমান দেখুৱাম, নহ'লে ঠিক নাই আৰু দেখুৱা নে নেদেখুৱাওঁ।
আৰু এতিয়া গাড়ী নাই হাজৰিকাও নাই সেইকাৰণে টমটমলৈ ৰখি আছোঁ টমটমো অহা নাই তাকে ভাবিছোঁ টমটম এখন ৰাস্তাত পালেই তেনেকৈ গুচি যাম অলপ দূৰো হয় দিয়কচোন বাৰু হিয়াক লৈ পেলাই তাইও মানে এতিয়া খোজকাঢ়ি নাযায় কোলাতহে যায় আৰু এইফালে এয়া টমটম পালোঁ এতিয়া গৈ আছোঁ আৰু আজি ভিডিঅ' কৰা নহ'ব আৰু দেই তাত বহুতে মানুহ আছে আৰু হিয়াও যি তাইক লগতো থাকিব লাগে আজিলৈ আহিছোঁ বাই বাই